to my YouTube channel Toslima 7673 আজি মই আপোনালোকক লিটি কেনেকৈ বনাই দেখুৱাম মানে মই নবনাও মোৰ মানুহজনে বনাব এইয়া চাওক ইয়াতে ধনিয়া লৈছে এইফালে আছে আপোনাৰ পিঁয়াজ নহৰু এটো হৈছে আদা ইয়াত আছে জলকীয়া আৰু এটো আছে অমিতা নল'ব আপোনালোকে এয়া ল'ব আটা এতিয়া মোৰ মানুহজনে লিটি বনাব কেনেকৈ বনাব মই আপোনালোকক দেখুৱাম আটাটো এনেকৈ মঠি ল'ব এনেকৈ যেনেকৈ ৰুটি বনায় তেনেকৈ আপোনালোকে আটাটো মানে মিলাই ল'ব চাওক এনেকৈ মোৰ মানুহজনৰ হাতখন কিন্তু কোলা বুলি আপোনালোকে নাহাঁহিব দিলটো কিন্তু বহুত চাফা ইয়াত আপোনাৰ দিয়া হ'ল এইটো চাটুগুৰিৰ লগত চাটুগুৰি কি বস্তু এইটো হয়তো বুটৰ পৰা বনায় নেকি চাটুগুৰি কিনিবলৈ পায় এইটো বিশেষকৈ এইটো বিহাৰত বেছিকৈ পোৱা যায় আমাৰ ইয়াত শিমলুগুৰিত ষ্টেচনৰ ওচৰত পোৱা যায় আপোনালোকে কোনোবাই খাওঁ বুলি ক'লে মানে তাৰ পৰা ল'ব পাৰিব এইটো আজৱাইন এক চামুচ দিলেই হ'ব তাৰপিছত আপুনি ইয়াৰ পৰিমাণ যিমানটো বনায় আৰু তাৰ পৰিমাণ হিচাপত ইয়াত নিমখ দিয়া হ'ল ইয়াতে আপুনি আৰু দি দিব অলপ নেমু চেপি দিব পিঁয়াজ মিলাই দিছোঁ এইটো ধুনীয়াকৈ তাৰপিছত মিশ্ৰণ কৰিব মিলাই এইটো ইয়াত পানী দিয়া নি পানী দিয়া নেকি ইয়াত পানী নিদিয়ে বোলে ইয়াতে অকণমান আপোনালোকে মিঠাতেল দিব অলপ পৰিমাণৰ জানো কিমান দিয়ে ইমান কণে হৈ যাব তাৰপিছত ধুনীয়াকৈ মিলাই দিব ইয়াতে অকণমান পানীও দি দিব ভাল হ'ব মানুহজনে দিব নালাগে বুলি কৈছিলে মই হ'লে মনে অকণমান পানী দি দিলোঁ তাৰপৰা ধুনীয়াকৈ এনেকুৱা হোৱাকৈ এনেকৈ মানে এইটো হিচাপত এইটো কি কয় মিলাই ল'ব এয়া বাপেকে লগতে জীয়েকে একেলগে এই কাণ্ড কৰি আছে কি কৰিছে এয়া এইজনী মোৰ ছোৱালী খুব মৰম লগা মোৰ ছোৱালী মানে মোৰ মৰম লাগে আপোনালোকৰ কথা নাজানো আৰু বাপেকে ল'ৰাও খেলাই আছে বিচনাতে সেইকাৰণে লৈ লৈছে ল'ৰাও খেলাই আছে লগতে এইবিলাক মানে কৰি আছে আৰু সেইকাৰণে মই এইফালে তাৰ ভিতৰৰ মানে যিখিনি মছলা সেইখিনি মই বনাই দিলোঁ এইজনী মোৰ ল'ৰা চাওঁ এইফালে চোৱা কামটো বঢ়াই থাকা দেই এইটো ধুনীয়াকৈ এনেকৈ কৰি ল'ব তাৰপাছত কি কৰিছা কি তুমি মানে ইয়াত এনেকৈ ভৰাই দিব এইখিনি চাটুগুৰিখিনি যিখিনি মিশ্ৰণ কৰা হৈছিলে যিখিনি বস্তু মিশ্ৰণ কৰা হৈছিলে সেইখিনি ইয়াৰ মাজত মানে ভৰাই দিব ধুনীয়াকৈ ভৰাই পিনি তাত তেনেকৈ কৰি সেইটো বস্তুটো এনেকৈ কৰি এনেকৈ বনাই দিব তাৰপাছত এনেকৈ বনোৱাৰ পিছত আটাটো লগোৱা আকৌ এনেকৈ আটাটো মিলাই দিব আটাটো আকৌ ওপৰত লগাই দিব ভাল হ'ব তেতিয়া মানে এতিয়া আপোনালোকে জানে টাইম কিমান হৈছে এতিয়া 12টা বাজি 10 মিনিট পাৰ হ'ল মানে কি মোৰ ল'ৰাজনী মানে ৰাতি 2টা 3টা বজালৈকে নুশুৱে খেলি থাকে সেইটো কাৰণে আমি ভাবিছোঁ যে এইবিলাকে কিবাকিবি নতুন ৰেচিপি ট্ৰাই কৰোঁ হৈ গ'ল এনেকৈ মানে চব বনাব আৰু এনেকৈ বেটিক চাওঁতে বাপেকে এইফালে ভুলেই কৰি দিছে এইটো দিব লাগে আটাত আৰু দি দিছে এইখিনি চাটুগুৰি মছলা মানে এইখিনি যিখিনি বনাই থোৱা আছে কি কয় জানো এইখিনি মই বৰ ভালকৈ নাজানো বেটিয়ে মানে একেবাৰে আমাক কণ্ট্ৰল বাহিৰ কৰি দিছে চব দলিয়াই খঙুটিয়াই মানে
লিটি খাবা মানে এ হে 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 লিটি খা এইবিলাক চব ৰেডি হৈ গৈছে। বেটেল হৈ আছে দেই। আপোনালোকে যদি OTGত বনায় তেতিয়াহ'লে এইটো অলপ সময় গৰম কৰি ল'ব, 5 মিনিট 10 মিনিট 5-10 মিনিট কিবা এটা আৰু গৰম কৰি ল'ব। তাৰপিছত ধুনীয়াকৈ আপোনালোকে এনেকৈ বহাই দিব। ৰ'বা বেটা ৰ'বা, তুমি ৰ'বাচোন, তুমি কেলৈ ইমান উস্তাদি কৰি আছা? জলকীয়া আছে দেই ইয়াত, নধৰিব বেটি। ধুনীয়াকৈ আপোনালোকে OTGটো দেখিলে কেনেকৈ বনোৱা হৈছে। তাৰপিছত সময় বহুত কম হৈ আহিছে, সেইটো কাৰণে মানে টাইমটো বহুত বেছি হৈ গৈছে। সেইটো কাৰণে ইয়াতো আপোনালোকে কেৰাহীটো ৰিফাইন দি পিনি বনাব পাৰিব। এইফালে চাওক তেল গৰম হৈ গৈছে। এতিয়া আপোনালোকৰ এয়া লেটি মই দি দিছোঁ। এনেকৈ এইটো বস্তুটো ওপৰলৈ উঠি আহিব লাগিব, ওপৰলৈ উঠি আহিব নিজে। পেন মিঠাই দিয়ে। এয়া লিটি হৈ গৈছে আৰু লগতে আপোনাৰ বনাই থৈছোঁ এয়া ছাগলী মাংস। খাবা আৰু ইয়াতো আপোনাৰ ৰেডি হৈ গ'ল। এয়া হৈ গ'ল আজিৰ ৰেচিপি। লিটি চখা নহয়, লিটি ছাগলী, লিটি খাচী। চাওঁ কি কৰিছা? এতিয়া হৈ গ'ল আপোনাৰ ৰাতি 1:30 বাজিলে। এতিয়ালৈকেও মোৰ ল'ৰাজনী হোৱাৰ নাম নাই। এয়া চাওক আপোনালোকে। আপোনালোকৰ যদি ভাল লাগে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ভাল নালাগিলেও কৰিব। হয়নে নহয়? কৈ দিছোঁ আকৌ। আজিৰ কাৰণে বাই বাই। আমি খাওঁ লিটি। টাই 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 টাই।